Hello guys, welcome back to my YouTube channel. আজি উন্নতা ভিডিঅ'লৈ পুনৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাইছো। কি খবৰ আপোনালোকৰ সকলো ভালে আছে আৰু গাইস আজি মানে পুৰা ওলালৈছে কলেজত আৰু আজি মানে দিনটো হয় মানে কি হয় আপোনালোকে ভিডিঅ'টো চাই আৰু গাইস এতিয়া মানে কলেজলৈ বুলি আহি আছো। দাদা মানে মোক লালুঙত থৈ যাব মানে দাদা লালুঙত থৈ গুচি আহিব আৰু গাইস আকাশখন মানে ইমান বেছি ধলি হৈ আছিল যেহেতু বৰষুণ দিও অৱস্থাত আছিল আৰু গাইস দাদা মানে সুধি আছে যে কি কৈছ সি নাজানিছিলে যে মই ভিডিঅ' কৰি আছিলো আৰু গাইস মানে আমাৰ ৰাস্তাটো চাওকচোন ইমান বেছি মানে বেয়া হৈ গৈছে অৱস্থা নাইকিয়া হৈ গৈ আছে আৰু গাইস মই মানে লালুং তিনিআলি পাই গ'লোহি আৰু গাইস এতিয়া মানে ইয়াত ভণ্টি দুজনমান ৰখি আছে ইহঁতি বোলে কলেজলৈ যাব আমাৰ কলেজলৈ বুলি নহয় বাৰু বেলেগ কলেজত পঢ়িছে ইহঁতি গাড়ী মানে আৰু গাইস আমাৰ মানে নিদুদামত ক্লাছ নাছিল সেইটো কাৰণে আমি বহি আছিলোঁ আমাৰ মানে মাইনৰ ক্লাছ এটা হ'ব সেইটো কৰিম বুলি বহি আছিলোঁগৈ আৰু গাইস মানে বৰষুণ দি আছিলে তো সেইটো কাৰণে আৰু গাইস কলেজ মানে পাই গ'লো আৰু ইয়াৰ লগৰ ছোৱালী বহি আছে মানে গাইস এটা ক্লাছ হৈ গ'ল মই গ'লে মানে আৰু মানে ইহঁতি পুৰা ফটোত ব্যস্ত হৈ আছে ঐ নতুন ফ্ৰেণ্ড এইকেইজনী পুৰণা ফ্ৰেণ্ড দেই পুৰণা আজি মানে গাইস বহুত দুখ কথা জানে এটা ক্লাছ মই নাপালোহি দেই মেইন কথা মানে কি গাড়ীখন অহা দেৰি হৈ গ'ল আধা ঘণ্টামান মানে কমেই ৰখিছোঁ ইহঁতি মানে পুৰা ফটো মৰাত ব্যস্ত হৈ আছে ক্লাছ নাই সেইটো কাৰণে মানে ইহঁতৰ দুজনী নতুন ফ্ৰেণ্ড হয় পুৰা লাজ কৰিছে তোমাৰ নামটো কৈ দিয়াচোন নমস্কাৰ মোৰ নাম অপৰাজিতা তোমাৰ লাজ কৰে বহুত লাজ কৰে দেই আৰু গাইস চাওকচোন কলেজত ইমান বেছি ল'ৰা ছোৱালী আছিল আৰু গাইস এতিয়া আমি বহি আছোঁ ব্ৰেক টাইমত যিহেতু আমাৰ ক্লাছ নাছিল আৰু এয়া হৈছে নিউ ফ্ৰেণ্ড আৰু এয়া হৈছে মানে নতুনকৈ চিনাকি হৈছে এওঁৰ লগত আৰু গাইস এতিয়া আমি কেমেষ্ট্ৰি ডিপাৰ্টমেণ্টলৈ গৈছোঁ আমাৰ অটকেইজনী চাওকচোন পুৰা প'জ দি গৈ আছে আৰু চাব দেই আপোনালোকো কেমেষ্ট্ৰি ৰুমটো কেনেকুৱা হয় দেখাব চেষ্টা কৰিম আপোনালোকে কেনেকুৱা হৈছে ক'ব এয়াই হৈছে কেমেষ্ট্ৰি ৰুমটো পুৰা লগৰ ছোৱালীবিলাক বহি আছে কেমেষ্ট্ৰি লৈছে আৰু গাইস এতিয়া মানে আমি ওলাইছোঁ ঘৰলৈ যাবলৈ যিহেতু আমাৰ ক্লাছ কৰি হৈ গ'ল পুৰা মানে ল'ৰা ছোৱালীবিলাক গৈ আছে আৰু গাইস আমি মানে বাছলৈ বুলি ৰৈ আছোঁ বহুত বেছি ল'ৰা ছোৱালী ৰৈ আছে গাড়ী আহিব বুলি কিন্তু নাহে গাইস মানে বৰষুণ দিছিলে যদি ৰ'দটো ওলাই গ'ল পুৰা মানে ৰ'দে ধৰি আছিলে আমাক গাইস আহিব বুলি আৰু গাইস ইমান দেৰি ৰখি মানে এতিয়া অৱস্থা আমাৰ এনেকুৱা বাছ এখনত উঠিলোঁ মানে থিয় হৈ যাবলগীয়া হৈছে তথাপিও মানে উঠাই আছে মানুহ পুৰা ঠেলা আহিছে তেনেকৈ উঠিব লগা হৈছে বহুত কষ্ট আৰু গাইস এতিয়া আহি আছোঁ ঘৰলৈ আৰু গাইস আনকেইটা মানে ৰাস্তাতে মই তাইডৰ ব্লগ পাৰ এতিয়া তাইডৰ লগত আহি আছোঁ আৰু গাইস মই ঘৰ পাই গ'লো আৰু গাইস এইখন হৈছে দুপাট্টা মোৰ বা এজনী আছিলে যিহেতু মই প্ৰথম গৈছিলোঁ কলেজৰ মই কিনা নাছিলোঁ বা মানে দুপাট্টাখনকে লৈ গৈছিলোঁ এতিয়া বাক দিবলৈ যাওঁ আৰু গাইস বাৰ ঘৰৰ মানে পামগৈ এতিয়া এয়া হৈছে আমাৰ বা আৰু গাইস এতিয়া মানে আছো নালাগে মোক কি কৰে বাজনে মানে বহুত লাজ কৰিছে দেখিছেনে বা কেনেকৈ আছে মই মানে আপোনালোকে চালে গম পাব আগতে মানে একদম তাই মানে মই কণুকাকৈ কেনেকুৱা দৌৰ মাৰিছে মানে মই মানে দুপাট্টাখন দিবলৈ আহিছিলোঁ মই দুপাট্টা কিনা নাছিলোঁ তো সেইকাৰণে মানে বাই নিপিনে গৈছিলোঁ আৰু প্ৰথম দিনাখন কলেজলৈ তাৰপৰা আজি মানে অনা হ'ল দুপাট্টাখন এতিয়া মানে দিবলৈ আহিছোঁ
আৰু গাইজ ময়ো বা ঘৰৰ পৰা আহি মানে ভাইটিহঁতৰ ওচৰলৈ আহিলোঁ মানে ভাইটি বৰশী টোপা মানে দেখিলোঁ মাছ ধৰি আছিলে বৰশী টোপাই আৰু গাইজ পূৰা ইহঁতি মাছ ধৰাত ব্যস্ত হৈ আছে আৰু গাইজ মুকলি আকাশৰ তলত থাকি খুবেই ভাল লাগে নহয়নে আৰু গাইজ চাওকচোন ইমান ধুনীয়া লাগিছিল ভিউটো আৰু চাওকচোন আকাশখন ইমান বেছি উজ্জ্বল হৈ আছিলে মানে সন্ধিয়াখিনি টাইমত আছিলে তো ভিউটো মানে বহুত বেছিয়ে ধুনীয়া লাগিছিল চাওকচোন আৰু গাইজ এতিয়া মানে মই ফিল্ডলৈ আহি আছোঁ আৰু লগত বা আহিছে বাই মানে দৌৰ মাৰিবলৈ আহিছে আৰু গাইজ মই এনেই আহিছোঁ দেই গাইজ এতিয়া ফিল্ডখন মানে পামগৈ এতিয়া এয়া হৈছে আমাৰ ফিল্ডখন আৰু মানে পূৰা ল'ৰাবিলাকে দৌৰ মাৰিবলৈ সাজু হৈ আছে পূৰা কিছুমানে এক্সাৰচাইজ কৰি আছে কিছুমানে জাঁপ মাৰি আছে সকলোৱে নিজৰ ধৰণে কৰি আছে আৰু গাইজ মানে এতিয়া ঘৰলৈ গুচি আহিছোঁ আমাৰ ঘৰলৈ হেনো আলহী আহিছে মায়ে ফোন কৰি মাতিছে সেইটো মানে গুচি আহিছোঁ এয়া হৈছে আমাৰ খুৰা ল'ৰা ৰাজনা লাজ কৰিছে আগলো আৰু গাইজ এতিয়া মানে আহি আছোঁ পূৰা দোকানলৈ মায়ে মানে তামোল নিব পঠিয়াইছে আলহী আহিছিলেতো তামোল নাই মানে তামোল নিব পঠিয়াইছে আৰু এতিয়া মানে দোকানলৈ আহি আছোঁ আৰু গাইজ আজি মানে ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ বুলি ভাবিছোঁ যদি মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি দিব তেতিয়াহে মই নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ দি দিব পাৰিম হয়নে নহয় বাই বাই